মোক মাফ কৰি দিয়ক ভগৱান মোৰ নিজৰ ভুলৰ কাৰণে যে এই সিদ্ধান্ত ল'ব লৈছোঁ আৰু দাদা মোক ক্ষমা কৰি দিবি ভাইটি পঢ়ি আছ পঢ়ি আছো ভালদৰে পঢ় আৰু এটা ছেমিষ্টাৰে বাকী আছে এটাই আছে এইটো কমপ্লিট হোৱাৰ পাছত ভাল চাকৰি এটা পালে মোৰো ভাল হয় ইমান কষ্ট কৰিছোঁ তোৰ কাৰণে তাকেতো লাষ্ট ছেমিষ্টাৰটো আছে কিবা এটা কৰিব লাগিব আৰু ছেমিষ্টাৰটো সৰুতেতো মা দেউতা ঢুকাই গ'ল মই তোক ডাঙৰ দীঘল কৰিলোঁ গতিকে ভালকৈ পঢ় আৰু তাকেতো পঢ়ি আছো এই অলপমানে আছে আৰু চাব বাৰু কামত যোৱা নেকি হয় মই কামত যাওঁ আৰু গাঁৱৰ পৰা তোৰ এটা কথা শুনিছোঁ কি কথা দাদা তই বোলে মদ খোৱা কৰিছা হয় হয় মই জানো তই মদ নোখোৱা গাঁৱৰ মানে ক'বই তই ভাল নাই সেইকাৰণে ক'বই বাদ দে সেইবিলাক কথা গুৰুত্ব নিদিবা তুমি ভালদৰে পঢ়া না ভালদৰে পঢ়ি চাকৰি এটা হৈ যাব তোমাৰ মই জানো এতিয়া আহোঁ বিশ্বাস তোৰ বিশ্বাস কেতিয়াবা ভাঙি পেলাইছো দাদা মই কেতিয়াবা ভাঙি পেলাইছো আৰু যে মৰম তই মা দেউতা নহকৈ যিমান মৰম দিছ এই মৰমৰ কেতিয়াবাই সুযোগ উঠাইছো মই আৰু কাৰণ মানে কি কৈছে মই মদ খাওঁ মই সঁচাকে মদ খাওঁ দাদা কাৰণ মানে সঁচাই কৈছে মই মদ নহয় চব খাওঁ আৰু এইটো লাষ্ট ছেমিষ্টাৰ নহয় এইটো মই ফাৰ্ষ্ট ছেমিষ্টাৰৰ পিছত এক্সামে দিয়া নাই কেনেকৈ মই পাছ কৰিম মোক লৈ বহুত আশা কৰিছ ন আৰু তই যে ইমান ৰ'দত কষ্ট কৰিছে মোক পইচা দিছ চব বেয়া বস্তুৰ মত খৰচ গৈছে তই যিমান আশা কৰিছ মই ইমান হ'ব নোৱাৰো দাদা ইমান মই হ'ব নোৱাৰো person you have called is speaking to someone else. You can wait or call again later. আৰু তই ধনী ল'ৰা পাইছ তো যা আৰু চালা লগৰবোৰে মোৰ টকা নাইতো ক'ত আৰু মই বাচি থকা আচলতে লাভেই নাই একো আৰু দাদা মইনো আৰু তোক কিমান কষ্ট দিম মই বাচি থাকি এনেও লাভেই নাই তই আৰু মোৰ ইমান কষ্ট কৰিব নালাগে হ'ব দে মই মৰিয়ে যাম তই থাকিবি আৰু মোৰ নামত ইমান কষ্ট কৰিব লগা নাই মই যাওঁ ভালকৈ থাকিবি
মই যাওঁ দেই কিমান আৰু বজাই থাকিম ভাইটি চিগাৰেট ভাইটি ভাইটি ক'ত ভাইটি ইয়াতো নাই দেখোন ভাইটি ভাইটি ক'ত গ'ল এয়া কি দাদা মই যাওঁ ভালকৈ থাকিবি ভাইটি 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 কি কৰিব ওলাইছ তই হা এই দুখন হাতেৰে কষ্ট কৰি তোক এই দিনটোৰ কাৰণে ডাঙৰ কৰিছিলো কি অভাৱ পাইছা তই ক মোক আচলতে দাদা মই তুমি এবাৰ দৰে ভাল ল'ৰা নহয় কি হ'ল কি প্ৰব্লেম হ'ল কোৱাচোন তুমি আচলতে গৰ্ভতে যি কথা কৈছো মই সঁচাকে বহুত খানা না আৰু মোৰ এক্সামত একেবাৰে বেয়া হৈছে দাদা সেইটো কি ডাঙৰ কথা হ'ল এক্সাম বেয়া হৈছে তই মদ খাইছা কি কি বেয়া কাম কৰিলি তই হা এটা মোৰ কথা শুন তই এতিয়াৰ পৰা এটা নতুন জীৱন আৰম্ভ কৰিবি বল তোক জীৱন জীয়াবলৈ শিকো আহ দাদা এফালে নালাগে যোৱা জীৱন মানে এইটো সংগ্ৰাম দিয়া যাম যোৱা